মোৰ ছোৱালীৰ বিষয়ে কথা এটা ক'ব বিচাৰিছোঁ। মানে যিহেতু বয়স বাঢ়ি অহাৰ লগে লগে তেনেকৈ চব পৰিৱৰ্তন হৈ থাকে। পৰিৱৰ্তন মানে এতিয়া যিহেতু চুঁচৰিব পৰা হৈছে আৰু লগতে মানে ক'ৰবাত ধৰি উঠিব পৰা হৈছে, আৰু যদি ইফালে সিফালে হৈ যায় আকৌ পৰি থাকে, আৰু হয়তো যদি চকী বেঞ্চ টান কিবা পদাৰ্থ থাকে তাত পৰিলে আকৌ মূৰত লাগে, আকৌ কষ্ট পাই কান্দে। বাকী চুঁচৰিব পাৰে, আগতে বহিলে পৰি থাকে, তাৰপিছত অলপ বেলেঞ্চ ৰখাব পৰা হৈছে, তাৰপিছত লাহে লাহে হ'ব চব বাকীখিনি। তাৰপিছত এতিয়া কথাটো হ'ল যেতিয়া উঠিব আৰু আপুনি মানে বহুৱাই থ'লে মানে বহি নাথাকে, একদম বগাই বগাই যাব সেই ক'ৰবাত ধৰি উঠিবলৈ। এইটো এতিয়া মানে একদম চাই থাকিব লাগিব। অলপ যদি অকণমান যদি 19-20 হয়, সেই কিবা এটা কাৰণত ক'ৰবাত লাগি পৰি থাকিব, তাৰপিছত কান্দা আৰম্ভ কৰে। আৰু সৰু ল'ৰা ছোৱালী নহয় জানো, অকণমান কষ্ট পালে একেবাৰে বহুত কষ্ট পোৱাই হয়। এতিয়া কথাটো হ'ল যেতিয়া শুই আছিলে, আজি কোৱা মানে যি ৰাতি গ'ল, সেই ৰাতিত যেতিয়া শুই আছিলে ভালকৈ শুইছে দেই, সিমান আমনি কৰা নাছিলে। ৰাতিপুৱা সময়ত মই উঠিলোঁ, মাকো উঠিলে, এইফালে এইফালে চোৱা, এইফালে চোৱা, এইফালে মাকো উঠিলে। তাৰপিছত উঠাৰ পিছত মই ভাবি আছোঁ উঠিব কেতিয়া, মানে ইমান সময় হ'ল 6 বাজিছে উঠা নাই। মই উঠিব বুলি বহি আছোঁ। এনেই কিন্তু উঠিলে আৰু ৰক্ষা নাই, গোটেই দিনটো এজন মানুহ লাগি। মই বাৰু স্কুল গুচি যাওঁগৈ মাকে চাই, বা ইয়াত তাইৰ মাকৰ ঘৰত আছে, এতিয়া তাইৰ মাকে হ'লেও চাই, আমাৰ ঘৰত আকৌ মোৰ মায়ে চায়। তাৰপিছত ভাবি আছোঁ উঠিব কেতিয়া। মই উঠাই দিয়া নাই, বোলো শুই থাকক, ওচৰতে বহি আছোঁ। এই যে উঠিলে, এই ৰাতিপুৱাৰ পৰা মই ফুৰাই আছোঁ, এতিয়া লৈ যাম। এতিয়া যে দিনটোৰ কাৰণে যি দিগদাৰ হ'ব মোলৈ চাই আছোঁ, দেখিছে মানে এজন মানুহ থাকিবই লাগিব, চকু একদম বেলেগত যাবই নোৱাৰিব, ধুপুচকৈ পৰিব, কান্দিব। এইটোৱে এতিয়া মানে সমস্যা আৰু মানে বিৰাটেই ডাঙৰ সমস্যা হৈ আছে। এইটোতো মানে জ্বলন্ত। আৰু যেতিয়ালৈকে শুই আছিলে, শুই থাকিলেও পূৰা ঠাণ্ডা আৰু একোৱেই নাই। আৰু যেতিয়া জাগি থাকে চবকে বেন বজাই থাকে, মানে চাই থাকিব লাগিব, লক্ষ্য কৰি থাকিব লাগিব, আৰু নকৰিলে আৰু টুপুচকৈ পৰিব, কান্দা আৰম্ভ কৰিব। বাৰু ইমানেই কথাটো শ্বেয়াৰ কৰিলোঁ, ধন্যবাদ।